অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আচুৰ্য বৰপাত্ৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই ৰাজনীতিলৈ ৰাওনা বুলি অসমৰ বহু নিউজ পৰ্টেল আদিত পাই থকা হৈছে। নিউজ পৰ্টেলবিলাকৰ মতে কণ্ঠশিল্পীগৰাকী ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি জানিব পৰা হৈছে। অৱশ্যে এনেকৈ আচুৰ্য বৰপাত্ৰই ৰাজনীতিত যোৱা বাতৰিটো সম্পূৰ্ণ মিছা বাতৰি বুলি মন্তব্য কৰে আচুৰ্য বৰপাত্ৰই। তেওঁ নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট লিখি তেওঁ ৰাজনীতিত যোৱা খবৰটো মিছা বুলি জানিব দিয়ে। তেওঁ ফেচবুক পোষ্টটোত কিছু এনেদৰে লিখে, মই কোনো ৰাজনৈতিক দলত যোগদান কৰা সম্পূৰ্ণ ভিত্তিহীন। মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ সকোজা নলগাব। ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ। অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব। আঁতৰ অনুৰোধ, গানৰ হৈ থাকিবলৈ দিয়ক, গান গাবলৈ দিয়ক। এনেদৰে আচুৰ্য বৰপাত্ৰই নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট লিখিছে। গতিকে আপোনাৰ মন্তব্য জনাব। আপুনি কি ভাবে এই বিষয়ত এটা কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।